নমস্কাৰ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব। আহি আছে ঘূৰ্ণিঝড় মোচা। ঘূৰ্ণিঝড় মোচা আহি আছে 210 কিলোমিটাৰ গতিবেগত। ইতিমধ্যে ইণ্ডোনেছিয়াৰ বান্দা উপকূলত সৃষ্টি হোৱা ঘূৰ্ণিঝড়টো নিম্ন চাপত পৰিণত হৈছে। ইণ্ডোনেছিয়াৰ বান্দ্ৰা উপকূলত সৃষ্টি হোৱা ঘূৰ্ণিঝড়টো নিম্ন চাপত পৰিণত হৈ ভাৰত মহাসাগৰ আৰু বংগোপসাগৰৰ ফালে আগবাঢ়ি আহি আছে। এই তথ্য প্ৰকাশ কৰিছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট, চমুকৈ IMDA। যোৱাবাৰো অৰ্থাৎ 2022 চনত IMDA এটা তথ্য প্ৰকাশ কৰিছিল। তেওঁলোকে কৈছিল যে ইয়াছ নামৰ এটা ঘূৰ্ণিঝড় আহি আছে। তেতিয়া সংবাদ পত্ৰসমূহে এই বাতৰি পৰিৱেশন কৰাত বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল। কিন্তু পিছত আমি দেখা পালোঁ ইয়াছে কেনেধৰণৰ ধ্বংসলীলা সৃষ্টি কৰিছিল। ঠিক তেনেকৈ এইবাৰো মোচা নামৰ এটা ঘূৰ্ণিঝড়ৰ আগজাননী IMDA প্ৰকাশ কৰিছে। এই ঘূৰ্ণিঝড়টোৱে অহা 2-3 দিনমানৰ ভিতৰতে পশ্চিমবংগ, বাংলাদেশ আৰু উৰিষ্যা উপকূলত আহি খুন্দা মাৰিব। যেতিয়া এই স্থলভাগলৈ উঠি আহিব, তেতিয়া এই মোচা নামৰ ঘূৰ্ণিঝড়টোৰ গতিবেগ কমি 190 কিলোমিটাৰলৈকে থাকিব। ইতিমধ্যে পোৱা তথ্যমতে এই ঘূৰ্ণিঝড়টো বৰ্তমান দীঘাৰ পৰা 600 কিলোমিটাৰ দূৰত্বত অৱস্থান কৰি আছে। এই ঘূৰ্ণিঝড়ৰ প্ৰভাৱ অসমতো পৰিব। এই ঘূৰ্ণিঝড়ৰ ফলত অসমত অহা কেইদিনমানৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বজ্ৰপাত হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জনাইছে। অহা 48 ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণিঝড়ৰ প্ৰভাৱত অসমতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এনেধৰণৰ তথ্য সম্বলিত ভিডিঅ' পোৱাৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটোক প্ৰেছ কৰি দিব। ধন্যবাদ।